নমস্কাৰ নামৰূপ বাকী ৰাইজ বহুত দিনৰ মূৰত আপোনালোকৰ মাজত লৈ আহিছোঁ শাক পাচলিৰ বজাৰ অফিচৰ পৰা আহোঁতে কিনি লৈ আহিছোঁ এইফালে ল'লোঁ ফুলকবি আৰু এই বাইদেউগৰাকীৰ ওচৰত ল'লোঁ লাই শাকখিনি দেখি ইমান মনটো ভাল লাগি গ'ল আৰু বজাৰখনত আজি কিবা এটা বেলেগ এটা ভাল লাগিলে মানে কেলে ইমান ধুনীয়া ধুনীয়া চব্জি ওলাইছে লাই মূলা এইফালে তাৰপিছত আপোনাৰ বন্ধাকবি ফুলকবি আৰু বেলেগ বেলেগ চব্জি দেখি মনটো ভাল লাগি গ'ল নহ'লে আৰু কুন্দুলি আৰু পটল খাই খাই মোৰ একদম আমনি লাগি গৈছিল তাৰপাছত ল'লোঁ ৰঙালাও কিবা কিবি ঢেৰ ল'লোঁ দেখুৱাম বাৰু আপোনালোকক বজাৰখনো এবাৰ দেখুৱাই লৈ আছোঁ আৰু কোন কোন ব্যক্তিয়ে নামৰূপখন মিছ কৰিছে ধুনীয়া এটা কমেণ্ট দি দিয়ক আৰু এইফালে ৰঙালাওবোৰ দেখিছেনে আৰু ভাল লাগিছে আৰু এইফালে বন্ধাকবি শ্বিলঙৰ বন্ধাকবি দেই জাগুনৰ নহয় মানে পোক নোলাই বুলি কৈছে এতিয়া কাটি চালেহে গম পাম আৰু তো এনেকৈ বজাৰ সমাৰ কৰি দুপৰীয়া ঘৰলৈ আহিছোঁ লাঞ্চৰ কাৰণে আৰু সঁচাকৈ বতৰটোও ধুনীয়া এইফালে ৰং বিৰং শাক পাচলি দেখিও মনটো ভাল লাগি আছে আৰু এইটো কাৰণে ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ ভাল লাগিলে এটা লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ মোৰ প্ৰফাইলটো ফ'ল' কৰিব নাপাহৰিব আৰু নামৰূপিয়ানছ যি গ্ৰুপ আছে নামৰূপৰ সকলোতে যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে এইফালে ৰঙালাও ফুলকবি কি ল'লোঁ দেখুৱাই দিছোঁ ঘৰত আহি বন্ধাকবি তাৰপিছত এইফালে ল'লোঁ লাই শাক তো আজিলৈ আহোঁ বাই বাই